যেনেকুৱা হেঁচিবা তেনেকুৱাই কাটিবা। তিনিজন চোৰ আছিল। এদিনাখন ৰাতি বহুত ধনী মানুহে ঘৰত চুৰ কৰিলে। চোৰকেইজনে বহুত বস্তু পালে। তেওঁলোকে সকলো ধন সোণ এটা বেগত ভৰালে আৰু অৰণ্যৰ ফালে পলাই গ'ল। অৰণ্য পোৱাৰ পাছত তেওঁলোকৰ বৰকৈ ভোক লাগিল। তাত খাবলৈকো একো নাছিল। সেইকাৰণে তেওঁলোকৰ এজনে ওচৰৰ গাঁও এখনলৈ কিছুমান খোৱা বস্তু আনিবলৈ গ'ল। বাকী দুজন চোৰ ধনখিনি চাবলৈ অৰণ্যত থাকি গ'ল। যিজন চোৰে ভোজনৰ কাৰণে বস্তু আনিবলৈ গৈছিল, তেওঁৰ চৰিত্ৰ বেয়া আছিল। প্ৰথমতে তেওঁ হোটেলত উদৰ পূৰাই আহাৰ খালে। তাৰ পাছত লগৰ দুজনৰ কাৰণে খোৱা বস্তু ল'লে আৰু বিষাক্ত বিষ আহাৰত মিহলাই দিলে। তেওঁ ভাবিলে, বিষাক্ত আহাৰ খাই তেওঁৰ লগৰ দুজন মৰি যাব। তেতিয়া চুৰি কৰা সকলো বস্তু মোৰ হৈ যাব। ইফালে অৰণ্যত চোৰ দুজনে ভোজনৰ কাৰণে বস্তু আনিবলৈ যোৱা চোৰজনক হত্যা কৰিবলৈ আঁচনি বনাই লৈছিল। তেওঁলোকে লগৰজনক ৰাস্তাৰ পৰা আঁতৰাই সকলো ধন দুজনৰ মাজত আধা আধা ভগাই ল'ব বিচাৰিছিল। তিনিওজন চোৰে নিজৰ নিজৰ মতে আঁচনি বনাই লৈছিল। প্ৰথম চোৰজনে যেতিয়াই বিষাক্ত আহাৰ লৈ অৰণ্যত প্ৰৱেশ কৰিলে, ঠিক সেই মুহূৰ্ততে দুইজন লগৰীয়াই তেওঁৰ ওপৰত জঁপিয়াই পৰিল। তেওঁলোকে তাক মাৰি পেলালে। তাৰ পাছত তেওঁলোকে নিশ্চিন্ত হৈ আহাৰ খাবলৈ বহিল। কিন্তু বিষাক্ত আহাৰ খোৱাৰ লগে লগে তেওঁলোক দুইজন ছটফটাই মৰি থাকিল। এনেকৈ বেয়া মানুহবোৰৰ অন্ত বেয়াই হয়। তুমি যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱাই ফল ভোগ কৰিবা। শিশুহঁত, বেয়া মানুহৰ অন্ত সদায় বেয়াই হয়। তোমালোকে কেতিয়াও বেয়া কাম নকৰিবা। ওচৰ চুবুৰীয়াক পাৰিলে সহায় কৰিবা, লগৰীয়াহঁতক সহায় কৰিবা। কেতিয়াও বেয়া কথাবোৰ চিন্তা নকৰিবা। সদায় আনৰ ভাল কৰিলে ভগৱানে কি কৰে, তোমালোকৰো ভাল কৰিব। সেইকাৰণে তোমালোকে কেতিয়াও কাৰো কোনোদিন অন্যায় নকৰিবা।